নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি সৰ্থেবাৰী সভাৰ হোম, গতিকে আমি সভাত যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ 157 সংখ্যক সৰ্থেবাৰী সভা মহোৎসৱ। সভা চাবা নাপাওঁ আমি, পৰীক্ষা বহুত দুখ জ্বলাই আছে, এয়া জ্বলাই নাই দেখো। বহুত মানুহ ভিতৰে যাব পাৰো না আৰু ঠিক নাই। প্ৰত্যেক বছৰে এই সভাখন মাঘী পূৰ্ণিমাৰ দিনাখনৰ পৰা আৰম্ভ হয় আৰু প্ৰায় 7-8 দিন চলে। নল্লো দক ভিতৰে যাবা, বাপাও মানুহ। সেৱা কৰি আহিলোঁ দিয়ক, বাপাও বহুত মানুহ। লাগব নেকি? নালাগে। আজি কিনলি দাম বেছি হ'ব, পিছৰ ফালে আহিব। আজি দাম বেছি হ'ব অলপ। হাফ পেণ্ট চক। এটো উঠা ভয় লাগে দিয়ক, বাপৰে পল্লি হৈছে আর। আজি দোকানবিলাক বানিয়ে আছে, আজি মানে সেই আর কালিৰ পৰা আৰু চাবা বঢ়িয়া হ'ব, মজা হ'ব একদম। যি লাগে আপোনাক চব পাব সৰ্থেবাৰী সভাত। আহক খালি সভা চাবলৈ আহক, কিনিবলৈ আহক। এতিয়াহে আৰু মানুহ আহিবলৈ আৰম্ভ কৰিছে। 100। বাপৰে প্ৰসাদ লোৱাৰ কাৰণে মানুহৰ হেঁচা ঠেলা। এয়া চাওক, কাঁহৰ বাচন বৰ্তনৰ দোকান, যাৰ কাৰণে সৰ্থেবাৰী বিখ্যাত। কাঁহ পিতলৰ বাচন বৰ্তন।